এয়া মাছৰ জোলকণ বনাবৰ বাবে মই লৈ লৈছোঁ গোটা সৰিয়হ, ধনিয়া, আদা, নহৰু আৰু এটা শুকান জলকীয়া। আৰু এইফালে মই লৈ লৈছোঁ পিঁয়াজ দুটা আৰু বিলাহী দুটা। মাছখিনি মই ভালমতে ধুই লৈছোঁ আৰু নিমখ হালধি মই ইয়াত দি লৈছোঁ। ইয়াত মই দি দিম এতিয়া যোনখিনি মছলাৰ পেষ্ট আছিলে তাৰে 3 চামুচমান মই দি দিম আৰু মই ভালমতে সানি ল'ম। সেইফালে মই থৈ লৈছোঁ বিলাহী আৰু পিঁয়াজৰ পেষ্ট। আমি ভালমতে এইখিনি মাছৰ লগত মিক্স কৰি ল'ম। ভালকৈ মিক্স কৰি ল'লোঁ, সকলোবোৰ হৈ গৈছে। এইফালে মই কেৰাহী বহাই দিলোঁ, তেল দি দিছোঁ, তেল ফুটি গৈছে আৰু মই মাছবোৰ ইয়াত ভালমতে ৰঙচুৱা হোৱালৈকে মই সকলোখিনি মাছ ফ্ৰাই কৰি ল'ম। সকলোবোৰ মাছ দি দিয়া হৈ গৈছে আৰু ভালমতে 5 মিনিটমান সময় ফ্ৰাই কৰিম মই। আৰু এয়া 5 মিনিটমান সময় ৰখাৰ পিছত ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে মাছখিনি আৰু ভালমতে ফ্ৰাই কৰা হৈ গৈছে। মাছখিনি ফ্ৰাই কৰাৰ পিছত যোনখিনি তেল থাকি গ'ল তাতে মই দি দিছোঁ জিৰা কেইটামান আৰু এতিয়া মই যোনখিনি পেষ্ট বনাই থৈছিলোঁ মছলাৰ সেয়াও দি দিম আৰু ভালমতে মই 1 মিনিটমান সময় ভাজিম। এক মিনিট সময় ভাজাৰ পিছত অলপ ফ্ৰাই হৈ গৈছে আৰু এতিয়া ইয়াতে মই দি দিম সেয়া গৰম মছলা, ধনিয়া, ৰেড চিলি আৰু হালধি। এইখিনি আৰু অকণমান ৰঙচুৱা হ'বলৈ দিম মই। এয়া 1 মিনিটমান সময় ফ্ৰাই কৰাৰ পিছত প্ৰায় ৰঙচুৱা হৈ গৈছে আৰু এতিয়া মই ইয়াত দিম বিলাহী আৰু পিঁয়াজ আৰু কেঁচা জলকীয়া ওপৰত কাটি দিছোঁ। বিলাহী আৰু পিঁয়াজৰ এয়া পেষ্ট ইয়াতে মই দি দিম। এতিয়া এইখিনি আকৌ ভালমতে মই ফ্ৰাই হ'বলৈ দিম। 1 মিনিটমান সময় ভাজিম মই। এয়া মই ভালমতে লৰাই আছোঁ আৰু 1-2 মিনিট সময় লৰাৰ পিছত ধুনীয়াকৈ হৈ উঠিছে, ফ্ৰাই হৈ উঠিছে আৰু এতিয়া মই ইয়াতে দি দিম 1 কাপ পানী। এইখিনিত মই এটা অকণমান উতল আহিবলৈ দিম, অকণমান সময় ৰাখিম। এয়া দেখিছে ধুনীয়াকৈ উতলি উঠিছে আৰু এতিয়া মই ইয়াত দি দিম ফ্ৰাই কৰি থোৱা মাছ কেইপিচ। আপোনালোকে নিমখটো নিজৰ সোৱাদৰ মতে দি ল'ব। আকৌ ইয়াত মই 2 মিনিট সময় উতলিবলৈ দিম।